আমাক বাদ দি পেলাই দিছপুৰ চলাব নোৱাৰিম। দিছপুৰে আমাক লৈ পেলাই চৰকাৰ গঠন কৰিব লাগিব। লগে লগে কোকৰাঝাৰৰ বিটিচিৰ যেটো চাবি আমাৰ হাতত থাকিব, ইটো খোলাটো থাকিব। গতিকে কোনো দুৰ্বল হোৱাৰ কাৰণ নাই। দ্বিতীয়বাৰ শাসন বিগত 15 বছৰ আৰু এইবাৰ 2025 চনত জিকাৰ পিছত 5 মাহত তেওঁলোকৰ শাসন জিকিলে ৰাইজে। এই 5 মাহ শাসনত মাৰা কাটা আকৌ আৰম্ভ হৈছে, ঘৰ জ্বলাজলি আকৌ আৰম্ভ হৈছে। এই কথাটো বিটিআৰ বাকী ৰাইজে দেখিছে নিজ চকুদি। এই ঘটনাটো আকৌ নিবিচাৰে, শান্তি বিচাৰে আৰু শান্তি সম্ভৱ হয় ইউপিপিএলৰ দ্বাৰাই। 5টা বছৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত আমি স্থায়ী শান্তি স্থাপন কৰি পেলাই বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত সমমৰ্যাদা সম উন্নয়ন কৰিবলৈ আমি সক্ষম হৈছো আৰু শান্তি ইউপিপিএলৰ দ্বাৰাইহে সম্ভৱ। গতিকে ৰাইজে আকৌ আমাক বিচাৰিছে। এইবাৰ रायजो जोंनो भटखौ होबावगोन आरो जोंखौ देरहासार खालामनानै बिटिसिआव गोरानै इउपिपिएलनि जोंनि गोहोखौ लाबोफिननो थाखाय दिनै साखाफारा जाबाय। जों देरहासार जागोन। जोंहा दतमा समष्टि हिसाबै जोङो हिसाब खालामनानै नायदों दाख्लै 2000 लोगोगा नांगोलजों जोंजों बे जेबो नङा। थांनाय बिटिसि बिसायख'थियाव मोनसे खारननि थाखाय जों जेनदों। नांगोला मा होनदोंमोन जे बिजेपि हाथाव इउपिपिएल हाथाव नम्बा बिटिसि बासाव होनदोंमोन ना। नांगले কৈছিল না তেতিয়া স্লোগান তেওঁলোকে এইটো আছিল না, আমাৰ ইউপিপিএলৰ বিজেপিৰ লগত আছে, বিজেপিৰ লগত থাকি পেলাই ইউপিপিএল বিক্ৰী কৰিছে বুলি তেওঁলোকে আমাৰ প্ৰচাৰ ভুৱা এটা প্ৰচাৰ চলাইছিল না। তাৰপিছত তেওঁলোকে কৈছে যে বিটিসি জিকাৰ পিছত আমি অকলে চৰকাৰ গঠন কৰিম বুলি তেওঁলোকে কৈছিল না নাই না। কিন্তু এতিয়া বিটিসি নিৰ্বাচনৰ সময়ছোৱাত তেওঁলোকে ৰাইজৰ মাজত মিছা প্ৰচাৰ অভিযান চলাই পেলাই ৰাইজে ভুল বশতঃ তেওঁলোকক ভোটটো দিলে। 28টা জিকিলে, কিন্তু 28টা জিকাৰ পিছতো তেওঁলোকে অকলে চৰকাৰ গঠন নকৰিলে, বৰঞ্চ মিছা কথা কৈ ভোট আদায় কৰি পেলাই তেওঁলোকে মিথ্যাচাৰে তেওঁলোকে আকৌ বিজেপিৰ লগত লগ লাগি পেলাই তেওঁলোকে চৰকাৰত থাকিলে। ঠগাইছে না ঠগোৱা নাই? ঠগাইদों না? दा बे बाथ्राया स्पष्ट। थांनाय बिटिसि बिसायख'थियाव जोंहा बिटिसि बिसायख'थि निर्बाचনত আমাৰ 2.5 লাখৰ পৰা 3 লাখ ভোট তেওঁলোকৰ মিছা কথাটো সঁচা বুলি ভাবি তেওঁলোকে ভোট দিছে। যিসকলে বিজেপিক ভাল নাপায়, जायफ्रा बिजेपिखौ मोजां मोना, बिसोर 2.5 लाखनिफ्राय 3 लाख भोटआ थगायनायजों बिसोरखौ नंगौ सानखांनानै भोट होखांदों बिसोरो। नाथाय এইবাৰ थगायनायनि थाखाय बिसोरो साजा होनो थाखाय এইবাৰ বিধানসভা নিৰ্বাচনত তেওঁলোকে যে মানুহৰ মিছা কথা কৈ পেলাই যে ভোট আদায় কৰিছিল মানুহে বুজি পাইছে। কাৰণ বিজেপিক গালি পেলাই পেলাই তেওঁলোকে ভোট লৈছিল, এতিয়া বিজেপিৰ লগত লগ লাগি পেলাই তেওঁলোকে চৰকাৰ গঠন কৰিছে। মানুহে এই কথাটো বুজি পায়। তো 2.5 লাখৰ পৰা 3 লাখ ভোট जायफ्रा होदोंमोन बिसोरनो बे 2.5 लाखनिफ्राय 3 लाख भोट आरो बिरनानै थांफिनगोन। बिसोरजों थाला दा जोङो 6 लाख मोनखादों दाख्लै, बिसोरो 8 लाखबो मोनदों, 2 लाख बारामोन जोंनि। दा 2.5 लाखनिफ्राय 3 लाख जुदि बिरलांफिनोबा जोंनिफ्राय 50,000 खम जागोन ना जाया? 5.5 लाखल' थागोन बिसोरो। गतिके जोङो 6 लाखआ थांग्रा नङा। बे जोंखौ मोजां मोनथाबनानै थाग्रा भोटफ्रासो जोंनो बदै नङा होमबा इउपिपिएल। गतिके जों एबार देरहासार जागोन। गासै थासारिखौ जों नुबाय। एबार बिटिसिआव बिसोर थांनाय बाराव थगायनायखौ एबार साजा होगोन, इउपिपिएलखौ देरहासार खालामगोन आरो जों देरहागोन। गोदान गोहोआ जोंनाव फैफिनगोन। थांनाय बिटिसि बिसायख'थियाव गोमानाय गोहोआ नैबे एमएलए बिसायख'थिनि गेजेरजों जोङो 10 जन देरहाखांनायनि उनाव बिनि गोहोआ जोंनाव फैफिनगोन। गिनांगौ जेबो गैया। बुजिदोंना? गासैबो बुजिना बुजियाखै? बुजिदोंना? दतमाया देरहागोन ना? दतमाया देरहागोन ना? दतमाया देरहागोन ना? जय इउपिपिएल! जय इउपिपिएल! जय इउपिपिएल! राजु कुमार नार्जारी जिंदाबाद! राजु कुमार नार्जारी जिंदाबाद! राजु कुमार नार्जारी जिंदाबाद! जों देरहासार जाबाय, फैदो दाना थाबायनोसै।